Hello friends, ভালে আছেনে? আজি মই বাইবেলৰ এটি বিশেষ অংশ এটিৰ ওপৰত আলোকপাত কৰিবলৈ ওলাইছোঁ আৰু বাইবেলৰ এই অংশটিয়ে আমাক খ্ৰীষ্টীয়সকলৰ কৰ্তব্যৰ কথা কেনেকৈ সোঁৱৰাই দিয়ে তাৰ বিষয়ে কিছু কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। সেই বাইবেলৰ অংশটি লোৱা হৈছে মথিয়ে লিখা শুভবাৰ্তাৰ 14 অধ্যায় 13 পদৰ পৰা 21 পদ। মথিয়ে লিখা শুভবাৰ্তাৰ 14 অধ্যায় 13 পদৰ পৰা 21 পদ। মই পঢ়ি যাওঁ। এই সাবজেক্টটো হৈছে যীশুৱে 5,000 মানুহক খোৱা। যোহনৰ মৃত্যুৰ কথা শুনি যীশু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ'ল। কিন্তু সকলো লোকসকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল'লে। তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ ওচৰলৈ আহিল। তাতে সেই লোকসকললৈ যীশুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে। তেতিয়া গধূলি হ'বলৈ ধৰিছিল। শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি ক'লে, এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ'ল। লোকসকলক বিদায় দিয়ক। তেতিয়া তেওঁলোকে গাঁওবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব। যীশুৱে তেওঁলোকক ক'লে, তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া। শিষ্যসকলে তেতিয়া তেওঁক ক'লে, আমাৰ ইয়াত কেৱল 5টা পিঠা আৰু 2টা মাছহে আছে। যীশুৱে ক'লে, সেইখিনিকে মোৰ ওচৰলৈ আনা। পাছত তেওঁ লোকসকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই 5টা পিঠা আৰু 2টা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠাখিনি ভাঙি শিষ্যসকলক দিলে আৰু শিষ্যসকলে সেইবোৰ লোকসকলক খাবলৈ দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। খোৱাৰ পাছত শিষ্যসকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ 12টা পাচি তুলি ল'লে। তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু ল'ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় 5,000 মান আছিল। আমেন। এই যিটো আমি শাস্ত্ৰাংশ পঢ়িলোঁ, এই শাস্ত্ৰাংশত আমি তিনি ধৰণৰ আমি খ্ৰীষ্টান জীৱনত হ'বলগীয়া কৰ্তব্যৰ বিষয়ে পাম। ইয়াত যীশুৱে 3 ধৰণৰ কাম কৰিছে। 1 নম্বৰটো হৈছে তেওঁ লোকসমূহক সুস্থ কৰিছে। আমি সেয়া 14 পদত দেখিবলৈ পাওঁ যে তাতে সেই লোকসকললৈ যীশুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে। প্ৰথমতে তেওঁ ঐশ্বৰিক কামবোৰ কৰিলে। তাৰ পিছতে তেওঁ কি কৰিলে? তেওঁলোকক এতিয়া যদি 16 পদ যদি আমি চাওঁ, তেনেহ'লে আমি তাত পাওঁ তেওঁলোকৰ শাৰীৰিক প্ৰয়োজনখিনি আকৌ পূৰণ কৰিছে। ভোকখিনি পূৰণ কৰিছে। সেইটো হ'ল 2nd কাম। কাৰণ মানুহবিলাকৰ ভোক লাগিছিল আৰু গতিকে তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা কৰাৰ কথা ইয়াত কোৱা হৈছে। 16 পদত তেওঁৰ শিষ্যসকলক আদেশ দিছে যে তেওঁলোকক খাবলৈ দিয়া।
আৰু ৩ নম্বৰ কৰ্মটো হৈছে যে ঈশ্বৰক পাহৰি নোযোৱা। কাৰণ 19 নম্বৰ পদটোত উল্লেখ কৰিছে যে ৫টা পিঠা আৰু 2টা মাছটো লৈ প্ৰভু যীশু খ্ৰীষ্টই প্ৰাৰ্থনা কৰিছে যাতে সেইখিনিত ঈশ্বৰৰ আশীৰ্বাদ থাকে আৰু সকলো লোকে জুৰে। আৰু তাত উল্লেখ কৰিছে যে একেবাৰে শেষ 21 পদটোত উল্লেখ কৰিছে যে শিশু আৰু মহিলাসকলক বাদ কৰি ৫,০০০ মানুহ আচলতে নহয়, শিশু আৰু মহিলাসকলক ধৰাই নাই, তেওঁলোকক নধৰাকৈ কেৱল পুৰুষ মানুহে ৫,০০০ আছিল। ই এটা ডাঙৰ গুৰুত্বপূৰ্ণ মেছেজ আমাৰ খ্ৰীষ্টান জীৱনলৈ আচলতে দিছে। যীশুৱে প্ৰথমতে ঐশ্বৰিক কামবোৰ কৰিছে, ৰোগ সুস্থ কৰিছে। তাৰ পিছতে মানুহৰ ভোক লগাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ক্ষুধা নিবাৰণৰ কাৰণে আহাৰ প্ৰস্তুত কৰিছে। আৰু ৩ নম্বৰতে সেই আহাৰৰ ওপৰত আশীৰ্বাদ থাকিবৰ কাৰণে ঈশ্বৰকো পাহৰা নাই, প্ৰাৰ্থনা কৰিছে। সেয়াই হৈছে যে প্ৰত্যেকজন খ্ৰীষ্টান মানুহৰ ডিউটিটো হৈছে যে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। প্ৰথমতে আমি ঈশ্বৰৰ বাক্য দিব লাগিব। ঈশ্বৰৰ নামত আমি পোৱা বৰসমূহ আমি ব্যৱহাৰ কৰিব লাগিব। কোনোবাই পাইছে সুস্থতাকাৰী বৰ, কোনোবাই পাইছে পৰভাষা কোৱা বৰ, কোনোবাই পাইছে ঈশ্বৰৰ বাক্য দিয়া বৰ, কোনোবাই পাইছে গান গোৱা বৰ, কোনোবাই পাইছে প্ৰেম কৰাৰ বৰ, নহয়নে? বৰ অনুসৰি ঈশ্বৰৰ গিফ্ট অনুসৰি সেই গিফ্ট অনুসৰি কামবোৰ কৰিব লাগিব খ্ৰীষ্টান মানুহবোৰে। আৰু তাৰ পিছতেই নেক্সটটো হ'ল খ্ৰীষ্টান মানুহে মানুহৰ যোনটো নেকি শাৰীৰিক প্ৰয়োজনবোৰ আছে সেই প্ৰয়োজন পূৰা কৰিব লাগিব। তাৰ অৰ্থটো হৈছে খ্ৰীষ্টান মানুহে কোনোবা দুখত পৰা মানুহক, ওচৰত কোনোবা অভাৱত পৰা মানুহক সহায় কৰিব লাগিব। খ্ৰীষ্টিয়ান মানুহে দুখত পৰা মানুহক সহায় কৰিব লাগিব। খ্ৰীষ্টান মানুহে বেমাৰীসকলক সুস্থ কৰিব লাগিব। খ্ৰীষ্টিয়ান মানুহে এইবোৰ মানুহৰ সকলোবোৰ প্ৰয়োজনীয়বিলাক পূৰা কৰিব লাগিব। আৰু খ্ৰীষ্টিয়ান মানুহে ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগিব। খ্ৰীষ্টীয়ত বিশ্বাসী লোকসকলৰ এই 3টা কামৰ কথা এই পদ ভাগিত, এইটো শাস্ত্ৰাংশত বাইবেলে স্পষ্টভাৱে উল্লেখ কৰিছে। মথিয়ে লিখা শুভবাৰ্তাৰ যি নেকি 14 অধ্যায় 13 পদৰ পৰা 21 পদ আমি যি পঢ়িলোঁ, তাত আমাৰ খ্ৰীষ্টিয়ানসকলৰ 3টা ডিউটি কথা উল্লেখ কৰিছে। খ্ৰীষ্টানসকলে মাত্ৰ ইয়াৰ পৰা বুজা যায় যে এই পদ ফাঁকিৰ পৰা বুজা যায় যে খ্ৰীষ্টান মানুহে কেৱল মাত্ৰ প্ৰাৰ্থনা কৰি থাকিলে, বাইবেলৰ বাক্য বিলাই থাকিলে নহ'ব। খ্ৰীষ্টান মানুহৰ কৰ্তব্যটো হৈছে মানুহক সহায় কৰা, মানুহক মৰম কৰা, মানুহক প্ৰেম কৰা আৰু ঈশ্বৰৰ লগত লাগি থকা। এই 3টা কাম খ্ৰীষ্টীয় মানুহৰ কাৰণে অতি দৰকাৰী কাম হয়। এতিয়া আমি এটা কথা কেতিয়াও পাহৰি যাব নালাগিব, যেতিয়া এটা আঙুলি আনলৈ টুৱাই দিয়া হয় 3টা আঙুলি মূৰ ফালে থাকে, নহয়নে? 3টা আঙুলি মূৰ ফালে থাকে, এটা আঙুলি আমি যেতিয়া আনক টুৱাওঁ। এতিয়া কথাটো হৈ গ'ল, আজি আমাৰ সমাজত, খ্ৰীষ্টীয় সমাজত বহুত ভাল ভাল শিক্ষা দিয়া মানুহ আছে, বহু ভাল ভাল ঈশ্বৰৰ কাম কৰা মানুহ আছে, বহু ভাল ভাল গান গোৱা মানুহ আছে, বহুত ধুনীয়াকৈ কথা কয় ঈশ্বৰৰ কথা। হয়, বহুত ভাল, এইবোৰ কৰিব লাগে। আৰু সেয়াই হৈছে আমাৰ ডিউটি, কাৰণ আমাক শুভবাৰ্তা দিবলৈ কৈছে, শুভবাৰ্তাৰ জৰিয়তে মানুহৰ আত্মা উদ্ধাৰ কৰিবলৈ কৈছে। কিন্তু তাৰ লগতে আমি মানুহৰ
প্ৰয়োজনীয়তা বা মানুহৰ নিডছবোৰ আমি পূৰণ কৰিব পাৰিছোনে? আজি মোৰ ওচৰত থকা ভোকত কান্দি থকা মানুহজনক আহাৰ এমুঠি দিবলৈ মই পাৰিছোনে খ্ৰীষ্টীয় হৈ? আজি ঠাণ্ডাত কঁপি থকা সেই বস্ত্ৰহীন মানুহক এটুকুৰা কাপোৰ দিবলৈ মই সমৰ্থ হৈছোনে? বা স্কুল কলেজৰ ফিজ দিব নোৱাৰা সেই দুখীয়া ল'ৰা ছোৱালীক মই সহায় কৰিব পাৰিছোনে? খ্ৰীষ্টীয় যীশু খ্ৰীষ্টৰ বিশ্বাসী কেৱল মাত্ৰ বাইবেলৰ বাক্য, প্ৰাৰ্থনা, বাইবেলৰ শিক্ষাৰ দ্বাৰা নহয়। সেয়া প্ৰধান কাম, কিন্তু তাৰ লগতে যদি মই মানুহক যদি সহায় কৰিব পৰা নাই, মই মানুহক যদি প্ৰয়োজনীয় থাকি দিব পৰা নাই, মই যদি মানুহৰ দুখ যদি চাই মই যদি আঁতৰি আহিছো, মানুহৰ দুখক যদি মই ৰং চাইছো, তেনেহলে মই এফালে যদি যীশু খ্ৰীষ্টৰ কাম কৰিলেও অন্যফালে মই গিৰি গৈছো। গতিকে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে মোৰ আৰু আমাৰ সকলোৰে দায়িত্ব হৈছে যে যীশু খ্ৰীষ্টৰ কৰ্মৰাজিসমূহ কৰা, যীশু খ্ৰীষ্টৰ বাক্য দিয়া, যীশু খ্ৰীষ্টৰ বাণীসমূহ প্ৰচাৰ কৰা, লগতে ভোকাতুৰক আহাৰ দিয়া, বেমাৰী মানুহক সহায় কৰা, এই সকলোবোৰ হয়। আৰু সেইবোৰ কৰাৰ পিছতো মই নিজৰ কাৰণে, নিজৰ আত্মশুদ্ধিৰ কাৰণে, নিজকে ঈশ্বৰৰ অধিক ওচৰত ৰাখিবৰ কাৰণে ঈশ্বৰৰ লগত মই প্ৰাৰ্থনাত থকা আৰু ঈশ্বৰৰ বাক্যত লাগি থকা, এইকেইটা হৈছে প্ৰকৃত খ্ৰীষ্টীয় জীৱনৰ কাম। গতিকে আমি যদি সেই তিনিটা কামৰ ভিতৰত এটা যদি কৰিব পৰা নাই, তেনেহলে মোৰ খ্ৰীষ্টীয় জীৱন ব্যৰ্থ হৈছে। কাৰণ আপুনি চাব, চৰাই এটা যেতিয়া আকাশৰ দি উৰি গৈ থাকে, তাৰ দুয়োখন ডেউকাৰে কাম কৰে। তাৰ যদি এখন ডেউকা যদি ভাঙি যায়, তেনেহলে এখন ডেউকাৰে এটা চৰাই কেতিয়াও উৰিব নোৱাৰে, সি মাটিত পৰি আহিব। তেনেকৈ খ্ৰীষ্টিয়ান সকলেও যদি বহুতো আত্মাৰ কথা ক'লেও, বহুতো প্ৰাৰ্থনা কৰিলেও যদি আন কৰ্মসমূহ কৰিব নোৱাৰে, যেনেকৈ মানুহক সহায় কৰা, দৰিদ্ৰক আহাৰ দিয়া, মানুহক বিপদত সহায় কৰা, এই কামবোৰ যদি কৰিব নোৱাৰিলে যিমান ভাল খ্ৰীষ্টীয় হৈও লাভ নাই। কাৰণ তেওঁৰ এটা ডেউকা ভাঙি গৈছে, এটা ডেউকা ভাল হৈ আছে। গতিকে এটা ডেউকাৰে চৰাই এটা যেনেকৈ উৰিব নোৱাৰে, তেনেকৈ খ্ৰীষ্টীয় জীৱনো সাৰ্থক হ'ব নোৱাৰে। গতিকে ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক আৰু সকলোৱে প্ৰভু যীশু খ্ৰীষ্টক সম্পূৰ্ণৰূপে, মাত্ৰ এটা আংশিক ৰূপে নহয়, সম্পূৰ্ণৰূপে মানি চলক আৰু এই সকলোবোৰ কৰ্মৰাজি কৰিবলৈ চেষ্টা কৰক। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। আমেন।